এইখন হ'ল চাকখন, কোনোবাই বিচনী বুলিও কয়। এই বগা বগাবোৰ টোপ হয়, ভিতৰত সোমাই আছে। মইনো কেনেকৈ টোপবোৰ উলিয়াওঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। টোপকেইটা উলিয়াই লৈছোঁ এনেকৈ। এখন ভাঙি ল'লে ভাল হয় উলিয়াবৰ কাৰণে, এনেকৈ জোকাৰি দিলেও পৰি যায়। উলিয়াই হৈ গ'ল। সৰু বাতিটো এবাতি হৈছে। মই ইয়াত দিম এতিয়া গৰম পানী, উতলা গৰম পানী। কিছুমানে কেৰাহীত বইল কৰিও লয়। মই গৰম পানীয়ে দিছোঁ ডাইৰেক্ট। 15-20 মিনিটমান মই ৰাখি দিম, তেতিয়া বইল হৈ যায়, মানে কোমল হৈ যায়। এয়া হৈ গ'ল। এতিয়া মই ইয়াৰ পেটুটো উলিয়াই দিম। টোপবোৰৰ এনেকৈ পেটুটো উলিয়াবলৈ এয়া ওলাই গ'ল। গোটেইকেইটা মই উলিয়াই লওঁ। উলিয়াই হৈ গ'ল, ইমানকেইটা হৈ পৰিলে। এতিয়া দিলোঁ পিঁয়াজ। পিঁয়াজখিনি অকণমান টাইম ভাজিম, বেছি ৰঙচুৱা হ'বলৈ নিদিওঁ। তাৰপৰা দিম টোপকেইটা। টোপ বেছি নহয়, একদম অকণমান। এতিয়া দিম হালধি, অকণমান নিমখ, ঘনাই খুচৰি থাকিব লাগে, নহ'লে লাগি ধৰে। জলকীয়া, অকণমান আদা কাটি লৈছিলোঁ সৰু সৰুকৈ। কিছুমানে ইয়াত পিঁয়াজো আকৌ দি দিয়ে। মই পিঁয়াজখিনি ৰঙচুৱা হ'বলৈ নিদিলোঁ, সেইবাবে পিঁয়াজ নিদিওঁ। হৈছেগৈ আৰু, বেছি টাইম নালাগে কণটো টোপ ভাজিবলৈ, অকণমান টাইমতে হৈ যায়। এতিয়া মই গেছটো বন্ধ কৰি দিম। কণটো টোপ হৈ গ'ল, একদম অকণমান হৈ পৰিলে, টোপ বেছি নহয় যে।